আমাদের এই ভোমরাবিল ঈদগাহে আমরা আজকে 2 রাকাত ঈদের নামাজ পালন করলাম। এটা আল্লাহর রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের তরফ থেকে এক বিধান, আল্লাহর বিধান। বছরে 2 দিন, রমজান মাসে রমজানের ঈদ আর এবং ঈদুল আজহা কুরবানির ঈদ। আমরা এই সময় আমার নিজেদের আত্মাদের আল্লাহর সন্তুষ্টির রাহে নিজের আত্মার বলিদানের জন্য আমরা যে কোনো পশু, হালাল পশু আমরা জবাই করে আল্লাহর সন্তুষ্টি অর্জন করি। তো আজকে আমাদের ঈদের নামাজ মাত্র পড়লাম, আর সরকারের নিয়ম মোতাবেক আমরা ইনশাআল্লাহ সকলেই হালাল পশু যেগুলো আমাদের সম্ভব ওগুলো পশু দিয়ে আমরা আজকে আল্লাহর খুশি মানাবো আমরা আর কি। ধন্যবাদ প্রশাসনকেও, ধন্যবাদ যে প্রশাসনিকভাবে আমাদের যেটা সহায় সহযোগিতা ঈদগাহের জন্য যথেষ্ট, আমাদের নামাজের জন্য সহায় সহযোগিতা করছে। আমরা হিন্দু মুসলিম এলাকায় বসবাস করি, তো আমরা সকলকেই আজকের এই দিনের শুভেচ্ছা জ্ঞাপন করি। বড়োলেণ্ড নিউজক ধন্যবাদ জনাইছোঁ, লগতে সমগ্ৰ বিশ্ববাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ভাৰতবৰ্ষৰ চৰকাৰ তথা আমাৰ অসম চৰকাৰকো ধন্যবাদ যাচিছোঁ। ঈদখনক আমাক খুব শান্তিপূৰ্ণভাৱে পালন কৰিবলৈ দিছে, কিন্তু কুৰবানীৰ বাবে কিছুমান SOP বা নিৰ্দেশ জাৰি কৰিছে। সেই নিৰ্দেশ আমি যথাৰীতি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিবলৈ যত্নৱান হ'ম। আৰু আমাৰ এই ভোমৰাবিল ঈদগাহত আজি কমেও 10,000 মান মানুহ একত্ৰিত হৈ ঈদৰ ৱাজিব 2 ৰাকাত নামাজ আদায় কৰিলে আৰু বিশ্ব শান্তিৰ বাবে ইমাম চাহেবে দোৱা কৰিছে। সমগ্ৰ জাতি ধৰ্মাৱলম্বী লোকসকলে যাতে আমি ভাতৃত্ববোধ বজাই ৰাখি এইখন পৃথিৱীত আমি জীয়াই থাকিব পাৰোঁ, সহ অৱস্থান কৰিব পাৰোঁ, সেইখিনিয়ে মই আশা কৰিছোঁ। আকৌ এবাৰ গোটেই বিশ্ববাসী সমগ্ৰ জাতি ধৰ্মৰ মানুহক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ কথা পবিত্ৰ ঈদুল আজহা গোসাইগাঁও জিলা সমিতি নেমচুৰ অন্তৰ্গত ভোমৰাবিলত আমাৰ হাজাৰ হাজাৰ ৰাইজে আজি মুছলমান ধৰ্মাৱলম্বী লোকে আমি আজি ঈদুল আজহা আমি উদযাপন কৰিলোঁ। খুব শান্তি শৃংখলা বজাই আমি উদযাপন কৰিলোঁ। লগে লগে মই গোসাইগাঁও জিলা সমিতি নেমচুৰ ফালৰ পৰা সমূহ আপোনাৰ অসমবাসী ৰাইজ তথা BTC-বাসী ৰাইজৰ লগতে ভাৰতবাসী ৰাইজ লৈ আমি ঈদুল আজহাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আজি আমাৰ এইখন ঈদ মেহফিলত আমাৰ আজি সংখ্যালঘুৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ বাবে আজি দোৱা মেহফিল আয়োজন কৰা হৈছিল। দোৱা কৰা হ'ল যে বিশ্ব শান্তি দোৱা আয়োজন কৰা হৈছিল। আৰু আমাৰ এই যে আমাৰ সংখ্যালঘুৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ যি ভাতৃত্ববোধ, যে এনাজৰীডাল, যি আমাৰ যি বাতাবৰণ, এই বাতাবৰণ আমি সৃষ্টি কৰাৰ বাবে আজি দোৱা মেহফিল আয়োজন কৰা হৈছিল। তাৰ লগে লগে আমি ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকক আমি এটা কথা আহ্বান জনাম যে আচলতে আমাৰ অসম চৰকাৰে তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি নিৰ্দেশ দিছে, যি আমাৰ গৌ হত্যাৰ বদলি যি আমাৰ চাৰিঠেঙীয়া যি আৰু বেলেগ জন্তু আছে, ছাগলী, ভেড়া বা উট দুম্বা যিসকল আছে, এইবোৰ বস্তু আমি যি ইছলামিক যি ৰীতি নিয়ম হিচাপে আমি কুৰবানী কৰিম। তাৰ লগতে আমি আজি যিহেতু আজি শেষৰ পিনে, গতিকে এতিয়া আমাৰ যুৱ বন্ধুসকললৈ আমি নেমচুৰ ফালৰ পৰা এটাই আহ্বান জনাম যে আপোনালোকে সুস্থ শান্তিৰে আপোনালোকে ঈদ উদযাপন কৰি যি তীব্ৰ বেগেৰে যি বাইক আপোনালোকে যান বাহন লৈ ঘূৰি ফুৰে, এইবোৰৰ পৰা আপোনালোকে বিৰত থাকক। আৰু আমাৰ যিসকল এই অঞ্চলৰ যি অভিভাৱকসকল আছে, সেই অভিভাৱকসকলক আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ সন্তানক বাইকৰ চাবি হাতত নিদিব। আপোনালোকে যদি কোনো ধৰণৰ দুৰ্ঘটনা হ'ব নিবিচাৰে তেনেহ'লে বাইকৰ চাবি নিদিব। আৰু শান্তি শৃংখলা বজাই আমি সকলোৱে ঈদ উদযাপন কৰি আমি আমাৰ যি ধৰ্মীয় যি ৰীতি নীতি আমি পালন কৰি আছোঁ।